নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মৰম চেনেল আজি আমাৰ চেনেলটি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু সক্ষম হৈছোঁ। আপোনালোকক আজি দেখাম তাছপাত গাইড। এই খেলটো নেশ্যনেল ইণ্টাৰনেশ্যনেলত আপোনালোকে প্ৰায় দেখা পাই থাকে। আজি এই খেলটো আপোনালোকক দেখুৱাম আৰু পিছলৈ আপোনালোকক এই যাদুটো শিকাম আৰু ইয়াৰ ৰহস্যটো আপোনালোকক জনাম। আজি মেইন কথাটো হ'ল কি, প্ৰথমতে দুআষাৰমান কথা কৈ লওঁ। বন্ধুসকল, যিসকল বন্ধুৱে আমাৰ চেনেলটি আদৰি লৈছে আৰু মৰম আৰু আশীৰ্বাদ দিছে, আটাই বন্ধুলৈ আৰু আহিবলগীয়া দিনবিলাকতো যিসকল বন্ধু আহিব চাই থাকিব, তেখেতলোকলৈ সকলোকে আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, দুআষাৰমান বৰ বেছি দীঘলীয়াকৈ নকওঁ, দুআষাৰমান ক'ম। এই যাদু চেনেলটি খোলা মানে মই আগতো কৈছোঁ যে এই চেনেলটি ধৰক আমাৰ অসমত খুব ইয়াৰ যাদু খেলৰ প্ৰভাৱটো এতিয়া বৰ্তমান কমি আহিছে। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া প্ৰায় যাদু খেল আমাৰ স্কুলে দেখুওৱা হৈছিল। আৰু সেইকাৰণে মোৰ কথাটো মনত পৰি গ'ল যে এই খেলটি যদি আমাৰ সঁচাকৈ নাইকিয়া হৈ থাকে, আমাৰ পিছৰ প্ৰজন্ম বা এতিয়া আহি থকা যিসকল ল'ৰা ছোৱালী যাদু খেল বিষয়ে একো গমেই নাপাব। মই চিন্তা কৰিলোঁ, যাদু খেলৰ বিষয়ে বাকী ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত বা নেশ্যনেলত যিবিলাক খেল দেখুৱাই থাকে তাত প্ৰভাৱটো এতিয়াও আছে, কিন্তু আমাৰ অসমত, বিশেষকৈ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমত কমি গৈছে। বা যাদু খেলৰ কোনো ৰহস্যটো কোনো ভাঙি পাতি নকয়। সেইকাৰণে মই ভাবিলোঁ খেলটো দেখাম আৰু তাৰ ৰহস্যটো আৰু আপোনালোকক কৰিব পৰাকৈ বেলেগত খেলটো দেখুৱাব পৰাকৈ মই ব্যৱস্থা কৰি আৰু আপোনালোকক শিকাই দিম বুলি মই ভাবিছোঁ। সেয়েহে মই এই চেনেলটি খুলি আপোনালোকক কি ধৰণে শিকাব পাৰোঁ বা কি ধৰণে দেখুৱাব পাৰোঁ মই সেইটো নাজানিম, কিন্তু মই আপোনালোকক নিশ্চয় মই যাদু খেল গোটেইকেইটা মই আপোনালোকক যিমান দেখাই যাম, 50টা হোৱাৰ পিছতে মই আপোনালোকক সকলো খেল আপোনালোকক শিকাম। সেয়েহে আপোনালোকক আৰু এটা অনুৰোধ কৰোঁ, খেলটি যেন আপোনালোকে স্কিপ কৰি পিনে আপোনালোকে খেলটো, যিটো খেল দেখাম আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেতিয়াহ'লে পিছত যেতিয়া ভিডিঅ'টো দেখুৱাম আপোনালোকে শিকাত সহজ হ'ব আৰু আপোনালোকৰ সহজভাৱে আপোনালোকে বুজিব পাৰিব। সেইকাৰণে স্কিপ নকৰিব। আৰু সাধাৰণতে যাদু খেল আপুনি চাই থাকিলে মুখৰ আগতে চাই থাকিব লাগিব। যদি আপুনি বেলেগ ঘূৰা ফুৰা চাই দিয়ে, তেতিয়াহ'লে আপুনি খেলটো বুজি নাপাব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, খেলটো প্ৰথমৰ পৰা শেষলৈ চাব। তাৰ আগতে এই দুআষাৰমান কথা ক'লোঁ, বেছি দেৰি নকৰোঁ, আমি আজি খেলটো আৰম্ভ কৰিম। আজি খেলটো দেখাম, এইটো আপোনাৰ এটা দেখিছে খালী বাকচ, আৰু আজি খেলটো দেখাম ইয়াৰ যাদু খেল দেখাম। এইটো আপোনাৰ তাছপাত খেল। এই খেলটো দেখাম, ইয়াৰ বাকচত মই কাৰ্ডটো ভৰাই দিম। ইয়াৰ পৰা আপোনাৰ মুখৰ আগতে কাৰ্ডটো গায়ব হৈ যাব। আপোনালোকে কেনেকৈ গায়ব হৈ যাব আপোনালোকে চাই যাব। আপোনালোকে দেখা পাইছে মই ইয়াত এতিয়া কাৰ্ডটো আপোনালোকৰ মুখৰ আগতে ভৰাই দিলোঁ। ভৰাই পিনে এইটো এটা খালী বাকচ, আপোনালোকে ইয়াত একো নাই চাওক। ইয়াত মই যাদু কৰিব লাগিব, ইয়াত একো নাই, এইটো খালী, এইটো একো নাই, খালী। ইয়াত এতিয়া মই ভৰাই দিম কাৰ্ডটো, চাই লওক, আকৌ এবাৰ দেখাইছোঁ, এইটো খালী, ইয়াত একো নাই। এতিয়া মই ইয়াতে এইটো ভৰাই দিলোঁ। ভৰাই মই ইয়াতে এটা যাদু কৰিম, আপোনালোকে দেখা পাব। তাৰপিছত আকৌ উলিয়াম, আপোনাৰ কাৰ্ডটো কেনেকৈ গায়ব হৈ যাব। এতিয়া আপোনালোকক দেখাম, এইটো বাকচটো মই ইয়াত থৈ দিলোঁ, এইটো খালী বাকচ ইয়াত থৈ দিলোঁ। এতিয়া আপোনালোকক এই খেলটো দেখাম। ইয়াৰ পৰা কাৰ্ডটো নাইকিয়া হৈ এই বাকচটোলৈ গুচি যাব। আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক মুখৰ আগতে, আপুনি চাই আছে, নিশ্চয় চাই থাকক, স্কিপ নকৰিব, তেতিয়াহে আপুনি খেলটো ভালকৈ বুজি পাব। এতিয়া মই ইয়াত এটা যাদু মাৰিম, কাৰ্ডটো আপোনাৰ মুখৰ আগতে নাইকিয়া হৈ যাব, চাই লওক। দেখিলে, কাৰ্ডটো গায়ব, আপোনাৰ মুখৰ আগত গায়ব হৈ গ'ল। দেখিলে যাদু, আপোনালোকে চাওক, ইয়াতে একো নাই, এইটো গায়ব, এইটো ইয়াতে খালী। আপোনালোকে যি দেখিছিলে এইটো খালী, ইয়াত একো নাই, খালী। এতিয়া আপোনালোকক ইয়াত সোমাই গ'ল কাৰ্ডটো, চাওক, ইয়াত আপোনালোকক কাৰ্ডটো ইয়াত গৈ সোমাই গ'ল। দেখিলে? ধন্যবাদ বন্ধুসকল, আপোনালোকে যাদু খেলটি উপভোগ কৰিলে আৰু কেনে পাইছে নিশ্চয় আপোনালোকৰ কমেণ্টে থ্ৰুৱেদি মোক জনাব। আৰু এটা অনুৰোধ কৰিম, আমাৰ চেনেলটি যিসকল নতুন বন্ধু আহিছে, চাই ভাল লাগে, নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ ধুনীয়া ডাঙৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল আপোনালোকক সৰু হওক ডাঙৰ হওক যিমান হওক যাদু খেল মই দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ চেনেলটি
আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নিশ্চয় ভাল ভাল যাদু চাবলৈ পাব। আৰু পিছলৈ বেছি দিন নাই, বহুত কেইদিনমানৰ ভিতৰত আৰু বেছি দিন নালাগিব, আপোনালোকক যাদু শিকাই যাবলৈ চেষ্টা কৰিম। সকলো যাদু আপোনালোকক শিকাম। অসমত একমাত্ৰ চেনেল আপোনালোকক যাদু শিকাবলৈ এই চেনেলটো তৈয়াৰী কৰিছোঁ। আৰু আপোনালোকক শিকাবলৈ, দেখুৱাবলৈ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। ভিডিঅ'টি ইয়াতে সমাপ্ত কৰি জয় আই অসম।